Hi guys, vlogging. Hi. মোৰ সব লগৰ একেলগে পঢ়ি আছো বৰ্তমান। দিম ইউটিউবত দিম কাম মাই চেনেল ইউটিউবৰ ভাই। Yes. So hello. Welcome back to my YouTube channel মক্কেল ভাই। তো গাইস আজি এটা আমাৰ বিশেষ দিন, এটো আজি আমাৰ সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে আজি মোৰ লগত আছে মোৰ ফ্ৰেণ্ড এয়া অভিজিৎ ব্ৰ and this is Pranjit bro. And this is our Vidyut bro. Hey dosto, তেনেহলে বলক আমি বেশি দেরি না করি ভিডিওটো আরম্ভ করি। तो कैसे हैं आप लोग? Keep it real. কেনেকুৱা লাগিছে ব্ৰ তোমাৰ? ভাল লাগিছে। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে সৰস্বতী পূজা চাম, লগৰখিনিও আছে আৰু কি লাগে ন। সেইটোৱে আৰু তাৰ লগত DSLR আছে, আজি পুৰা ফটো ক্লিক শ্বুট চলি আছে আৰু হ্যান্ডসাম বয় পুৰা একদম পাৰফেক্ট। কি কয় আৰু দিস ইজ আহিব আপোনালোক এতিয়া আমি যাব ওলাইছোঁ আৰু এই আমাৰ হাজং সি যাব এতিয়া আমি সকলোৱে একেলগে যাম পূজা। আমাৰ লগৰ চব যাব এতিয়া। Pranjit মেন জুই এণ্ড বিদ্যুৎ লুকিং সো কিউট। गाइस আমি এতিয়া যাব ওলালো সরস্বতী পূজাতে। এই আমাৰ সেলিব্রিটি এই স্যার আমার মুখ্য ভাই কম্পিটিশন চলি আছে। ঠিক আছে আজি মানে বহুত ফূৰ্তি যেন পাইছোঁ কাৰণ চবে আজি ভিডিঅ' লৈ ব্যস্ত। আৰু গাইজ ফাইনেলি আমি ধূপ লৈ আছোঁ। এই আমাৰ ছেলে ধূপ ল'লে একদম ধূপ এতিয়া, কাৰণ পূজাত যিহেতু জ্বলাব লাগিব, ধূপ লৈ লওঁ। আমি গৈ আছোঁ পূজালৈ। এতিয়া আমি ৰাস্তাত আছোঁ মানে AMC ৰোড। এইটো চাওক, এইটো আমাৰ AMC ৰোড আৰু লগত আমাৰ আছে প্ৰাঞ্জিত। এতিয়া গৈ আছোঁ AMC ৰোডলৈ। ধূপ চুপ ল'লোঁ, জ্বলাব লাগিব। ফাইনেলি আমি পাই গ'লোঁ। ইফালে গ'লে আমি তিনিচুকীয়া লাহোৱাল যোৱা ৰাস্তাটো পাই গ'লোঁ। এয়া চাওক, এইটো ৰাস্তা নতুন বনাইছে। আৰু গাইজ ফাইনেলি আমি পাই গ'লোঁ আছাম মেডিকেল কলেজ আৰু এতিয়া আমি লাহে লাহে ভিতৰলৈ সোমাই গৈ আছোঁ। ফাইনেলি আমি আৰু আমাৰ লগৰ মনদীপ দেউৰী গৈ আছোঁ। আমাৰ যিহেতু আৰু হাজং আছে আমাৰ লগত। তো তোমাৰ পূজালৈ আহি কেনেকুৱা ফিলিংছ বা অনুভৱ হৈ আছে? গৈ আছে মেডিকেল লাগিছে। সৰস্বতীটো দেখাই নাই এতিয়ালৈকে। পাবা আৰু অলপ পাছতে পাম, যিহেতু আমি ফাইনেলি গৈহে আছোঁ। এতিয়া ধূপ লৈছোঁ, আজি জ্বলাম, আশীৰ্বাদ ল'ম। আমাৰ আৰু কি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, কি কোৱা আৰু দুখৰ বিষয়ে। আৰু পূজা আৰু সেৱা কৰিম আৰু যাম দিয়ক। আৰু গাইজ ফাইনেলি আমি পাই গ'লোঁ আমাৰ আছাম মেডিকেল কলেজ আৰু এইখন হ'ল আমাৰ গেট। কিমান ধুনীয়াকৈ সজাইছে আমাৰ MBBS ষ্টুডেণ্টকেইটাই। চাওক, ইয়াত লিখিছে ৱেলকাম। গাইজ ৰ'ব আপোনালোকে ভিডিঅ' এৰি নাযাব। মই এতিয়া ভিতৰলৈ আহিলোঁহে। এতিয়া প্ৰথমে সেৱা ল'ম, তাৰপিছত আপোনালোকক দেখাম আজি চিনেমেটিক শ্বট বেলেগতকৈ বেলেগ। তো ভিডিঅ' এৰি নাযাব গাইজ। আৰু ফ্ৰেণ্ডছ ফাইনেলি এতিয়া আমি সেৱা ল'ম। তো এতিয়া মা সৰস্বতীয়ে আমাক অলপ সেৱা ধূপ ধূনা জ্বলালোঁ। মা সৰস্বতী নমঃ। আমি মা সৰস্বতীৰ পৰা সেৱা লৈ আমি বামুণৰ পৰাও আশীৰ্বাদ ল'লোঁ আৰু হাতত সূতা আৰু কপালত টিকা লৈ এতিয়া অকণমান চিনেমেটিক শ্বট দেখাব ওলাইছোঁ আপোনালোক। আৰু গাইজ এতিয়া আমি পকাত খাম। এইটো পকাত খাই আছোঁ মই
Yeah, guys, more friend Balaram. So, bro, how are you? Just funny, bro. Just funny. Amar Sibas. Eke logore. Okay, te amar khwa hole te ami pelai dim bostu ni jani. This is our auditorium of AMC Assam Medical College or it whole auditorium, guys. বাহিৰৰ দৃশ্য এইখন হ'ল আমাৰ বাহিৰত আৰু ইয়াতে হ'ব আমাৰ আজি কিবা প্ৰগ্ৰাম তো এতিয়া আপোনালোকক দেখাই আছোঁ আৰ্ট গেলাৰী চাওক কিমান ধুনীয়া ধুনীয়া আৰ্ট কৰিছে তো এতিয়া দেখাই আছোঁ আপোনালোকক আৰ্ট গেলাৰীখন তো চাওক চিনেমেটিক শ্বট আৰু গাইস অতি হুক খবৰ যে আজি আমাৰ আসাম মেডিকেল কলেজত DY 365 নিউজ লাইভ তাৰ পিছত প্ৰতিদিন নিউজ লাইভ আহিছে আৰু আমাৰ প্ৰিন্সিপাল ছাৰৰ পৰা কিবা কিবি খুদিছে তো চাওক আজি নিউজ লাইভে আহিছে আমাৰ সৰস্বতী পূজাত দেখাবলৈ কিমান গৰ্বিত আমি যিহেতু অসম চিকিৎসা মহাবিদ্যালয়ৰ পূজা আয়োজন কৰা হৈছে আৰু সেইবাবে এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পূজা বিশেষ গুৰুত্ব লাভ কৰিছে আৰু পুৱাৰ দিনত অঞ্জলি গ্ৰহণ কৰা হ'ল গ্ৰহণ কৰাৰ পিছত এতিয়া এই পূজাৰ অংশ হিচাপে আৰ্ট গেলাৰী এতিয়া ইয়াত উদ্বোধন কৰা হ'ল আৰ্ট গেলাৰী এটা মুকলি কৰা হ'ল পূজাৰ আৰু গাইস ৰ'ব আপোনালোকে ভিডিঅ' এৰি নাযাব here to take the most bountiful blessings of Goddess Saraswati. Saraswati Ai, Bagdevi, Binapani, Adi Namereu jona jay. আৰু ফ্ৰেন্ডছ এতিয়া আমাৰ সৰস্বতী বন্দনা কৰিব তো চাওক জনাইছো ইমান নিয়াৰিকৈ সৰস্বতী বন্দনাটো গোৱাৰ বাবে এতিয়া মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছো অমিশা বৰগোহাঁই এটা কবিতা পাঠ কৰিবলৈ सभी को मेरा नमस्कार आज मैं एलिशा आप लोगों के सामने कवि हरिवंश राय बच्चन की द्वारा रचित एक कविता सुनाने जा रही हूँ नौका पार नहीं होती लहरों से डरकर नौका पार नहीं होती कोशिश करने वालों की हार नहीं होती धन्यवाद कोशिश करने वालों की कभी हार नहीं होती प्रमाणটো আমি আজিয়ে পাইছো আৰু গাইস এতিয়া আমাৰ জুবিনদাৰ এটি গান শুনক ধুনীয়া কণ্ঠৰে গাইছে ইহে উজি ধৰা ফুল কোনা খুৰ যাও ফুল প্ৰিয়তমা টিম ইউটিউবত কাম মাই চ্যানেল ইউটিউবার ভাই ইয়েস সো হেল্ল গাইস এইবিলাক আজি আমাৰ সৰস্বতী পূজাৰ উপলক্ষে আপোনালোকে চাওক খবৰ আছে থ্যাংক ইউ ভিডিও হৈ আছে ये मेरा सिनेमेटिक शॉट है আৰু গাইস ফাইনালি আমাৰ অতি দূৰৰ পৰা আহি লগ পালো আমাৰ দুলমণি ছাৰ বহুত দিন পিছত পোৱা নাই তো ফাইনালি মোৰ ভিডিঅ'ত আহি পালেহি সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমাক আৰু আমাৰ এয়া NCC ছাৰ NCC পাছ কৰি মোৰ চুইটহাৰ্ট
মুকুন্দ ইমান দেৰি যে ব্ৰ তোমালৈ সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল ফাইনালি খাই আছোঁ এয়া চব পলাও চলাও কিমান কি দিছে আৰু আমাৰ পূজাত খাবলৈ ভাল লাগিছে খাই আছোঁ আমাৰ চেদুবাই খাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ নতুন চেনেল ভাল ভাল ভিডিঅ' আহি আছে হয়নে নহয় বয়ফ্ৰেণ্ডৰ হাজবেণ্ড ব্ৰ আৰু লাগিব নেকি আনি দিম আনিয়া না এইটো আমাৰ বন্ধু হয় ইয়াৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব মনোৰঞ্জন তুমি আগুৱাই যোৱা জীৱনত আৰু তোমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক লাইক কৰক জয় সরস্বতী পূজা জয় সরস্বতী পূজা चलो चलो अभी सेल्फी मारना पड़ेगा सरस्वती माई की जय हो जय दौड़े दौड़ के जा रहा हूँ अभी वीडियो बनाने के लिए हम लोग दौड़ के जा रहा हूँ हम भी जा रहे हैं मेरे साथ है मिशन मॉर्निंग वॉक जा रहे हैं हम लोग कैसा लगा भाई अच्छा लगा চিনেমেটিক শ্বট যিটো চাই আপোনালোকৰ মনটো অকণমান হ'লেও ভাল লাগিব পাৰে তো বলক আমি বেছি দেৰি নকৰি চিনেমেটিক শ্বটটো আৰম্ভ কৰোঁ থাকিলে তুমিও থাকিবা এগছি চাকি যেতিয়ালৈ আছে তুমি তেতিয়ালৈ আছা লগৰী তুমি এইটো আৰু গাইজ ফাইনেলি আজি আমি গৈ আছোঁ আমাৰ কৃষ্ণ মন্দিৰ এইটো হ'ল আমাৰ কৃষ্ণ মন্দিৰ আৰু গাইজ এতিয়া আমি অলপ এই মন্দিৰত অলপ সেৱা কৰি তাৰপিছত ভগৱানৰ আশীৰ্বাদ লৈ আজিৰ এই ভিডিঅ'টো আৰু সমাপ্ত কৰিব ওলাইছোঁ তো গাইজ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বহুত শ্বেয়াৰ কৰক গাইজ এয়া আমার দাদা প্রীতম আমার সরস্বতী এতিয়া আমি গৈ আছোঁ আমাৰ পাঞ্জলদাক লগ পালোঁ আৰু ফাইনেলি পাঞ্জলক পালোঁ মজা লাগিছে এতিয়া আমি ফটো উঠিম গাইজ নামটো অলপ কৈ দিবা তোমাৰ নামটো কোৱা ব্লগিঙত নাম ক'ব লাগে হাই গাইজ ব্লগিং হাই কৈ দিবা আকৌ ছাবস্ক্ৰাইব মাই চেনেল তো গাইজ এইবিলাকৰ মোৰ চব লগৰ একেলগে পঢ়ি আছোঁ বৰ্তমান
প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক Thank you. and press the bell icon. Thank you so much. Okay. Itu matu dead করে দিই ঠিক আছে কি গানটা লগাই দিবি সে না পাবা কিন্তু আমি ধুনীয়া আছে এড কৰিব ধুনীয়া হবে কবি দিবি হা আজি আমি পূজা চাই এতিয়া ঘৰলৈ মানে নিজৰ হোষ্টেল বা ৰুমলৈ গুচি গৈ আছোঁ আৰু আজি বহুত ভাল লাগিলে পূজা চাই আপোনালোকৰ কেনেকুৱা লাগিছে এই ভিডিঅ'টো কমেণ্ট কৰি জনাব যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থাকিলে শুন তুমিও থাকিবা এগছি চাকি যেতিয়ালৈ আছে তুমি তেতিয়ালৈ আছা